নমস্কাৰ মই ডক্টৰ ৱাছিম আকৰামুল হকে আপোনালোক সকলোকে মোৰ চেনেল ভিডিঅ' দিহালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম কঁকাল বিষত পিন্ধা লাম্বোচেক্ৰেল বেল্ট অৰ্থাৎ এলএছ বেল্টৰ ওপৰত। এই এলএছ বেল্টডাল আমাক কিয় পিন্ধো আৰু ইয়াৰ উপকাৰিতাসমূহ কি, কিমান সময় পিন্ধিব লাগে, কেনেকৈ পিন্ধিব লাগে আৰু ইয়াৰ পৰা আমাৰ কি অপকাৰিতা হ'ব পাৰে সেই বিষয়ে মই বহলকৈ আপোনালোকৰ লগত আলোচনা কৰিম। আহক আমি ভিডিঅ'টো চাওঁ। আমি যেতিয়া বহুদিন ধৰি কঁকাল বিষত ভুগোঁ তেতিয়া ৰাজহাড়ৰ কাষত থকা মাংসপেশীবিলাক দুৰ্বল হৈ পৰে আৰু ৰাজহাড়ডালক ধৰি ৰখা মাংসপেশীবিলাক ক্ৰমান্বয়ে স্পাজম হৈ পৰে। স্পাজম মানে হ'ল মাংসপেশীবিলাক জোখতকৈ বেছি কঠিন হৈ পৰা আৰু এনেদৰে হোৱাৰ ফলত ৰাজহাড়ডালে ছিগমেণ্টেল মুভমেণ্ট অৰ্থাৎ একেলগে মুভমেণ্ট কৰিব নোৱাৰা হয় আৰু ইণ্টাৰভাৰ্টিব্ৰেল ছিগমেণ্টেল মুভমেণ্ট অৰ্থাৎ ভাৰ্টিব্ৰাবিলাকৰ মাজত মুভমেণ্ট হ'বলৈ আৰম্ভ কৰে আৰু এনে হোৱাৰ ফলত আমাৰ শ্লিপ ডিস্ক হোৱাৰ প্ৰৱণতা বাঢ়ি যায়, বিষ ক্ৰমান্বয়ে বাঢ়ি যায় আৰু আমাৰ কঁকালৰ মাংসপেশীবিলাক ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। গতিকে এই সম্পূৰ্ণ অৱস্থাটোৰ পৰা আমি নিজকে ৰক্ষা কৰিবৰ কাৰণে চিকিৎসকসকলে আমাক এডাল লাম্বোচেক্ৰেল বেল্ট অৰ্থাৎ এলএছ বেল্ট পিন্ধিবলৈ পৰামৰ্শ দিয়ে। এলএছ বেল্টডালে ৰাজহাড়ডালৰ বাহিৰৰ পৰা পিছৰ মাংসপেশীখিনিক ছাপোৰ্ট দিয়ে, লগতে এবডমিনেল মাছলছ যিখিনি মাছলে আমাক স্পাইনডাল এণ্টিৰিয়ৰলি অৰ্থাৎ সন্মুখৰ ফালৰ পৰা ধৰি ৰাখে সেই মাংসপেশীখিনিকো ছাপোৰ্ট দিয়ে। এনে কৰাৰ ফলত স্পাইনডালে হেৰুৱাই পেলোৱা ছিগমেণ্টেল মুভমেণ্টটো পুনৰ পাবলৈ আৰম্ভ কৰে আৰু ইণ্টাৰভাৰ্টিব্ৰেল ছিগমেণ্টেল মুভমেণ্টটো কমি যায়, শ্লিপ ডিস্কৰ প্ৰৱণতা হ্ৰাস পায় আৰু বিষবিলাক লাহে লাহে কমিবলৈ আৰম্ভ কৰে। কিন্তু এইখিনিতে এটা কথা আছে, যদি আমি অকল এলএছ বেল্টডালৰ ওপৰত ডিপেণ্ডেণ্ট হৈ পৰোঁ অৰ্থাৎ আমি অকল বেল্টডাল পিন্ধিছোঁ আৰু আমি একো মুভমেণ্ট নকৰোঁ তেনেহ'লে মাংসপেশীবিলাক ক্ৰমান্বয়ে আৰু দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু প্ৰব্লেমটো স্থায়ী হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে বেল্টডাল যদিও আমি সাময়িকভাৱে আমাক সকাহ দিয়ে তথাপিও আমি বিষ কমাৰ লগে লগে ব্যায়াম আৰম্ভ কৰিব লাগে, মেইনলি স্পাইন এক্সটেনছৰ মাছলছখিনিৰ কাৰণে আৰু কোৰ মাছলছখিনিৰ কাৰণে অৰ্থাৎ এবডমিনেল মাছলছখিনিৰ কাৰণে, যাতে বেল্টডালৰ পৰা পোৱা ছাপোৰ্টটোৰ লগতে মাংসপেশীখিনি সবল হৈ আমাক চাৰিওফালৰ পৰা স্থায়ীভাৱে ছাপোৰ্ট দিয়ে। তেতিয়া আমি বেল্টডাল ভৱিষ্যতলৈ ব্যৱহাৰ নকৰাকৈ ৰাখিব পাৰিম। গতিকে এজে হ'ল আমি আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে কঁকাল বিষৰ এলএছ বেল্টডাল আপোনালোকে ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন। যেতিয়া অতিমাত্ৰা বিষ হয় বা শ্লিপ ডিস্কৰ প্ৰব্লেম আৰম্ভ হয় তেতিয়া আপোনাৰ বেল্টডাল পিন্ধা খুবেই প্ৰয়োজন, তাৰ লগতে সমানে ব্যায়াম কৰাটো প্ৰয়োজন। এতিয়া আমি আহোঁ এলএছ বেল্টডাল কেনেকৈ পৰিধান কৰিম। এলএছ বেল্টডালৰ দুটা ছাইড থাকে, এটা সমান ছাইড আৰু এটা অভেল ছাইড। এলএছ বেল্টডাল সমান ছাইডটো সদায় ওপৰৰ স্পাইনৰ ওপৰৰ ফালে থাকে, পিঠিৰ ফালে থাকে আৰু অভেল ছাইডটো আমাৰ তলৰ ফালে থাকে। এতিয়া প্ৰথমে আমি কঁকালৰ জোখত এলএছ বেল্টডাল আমি চিনাক্ত কৰি ল'ব লাগিব, আমি বিচাৰি ল'ব লাগিব আমাৰ কঁকালৰ জোখৰ এটা উপযুক্ত ছাইজৰ এলএছ বেল্ট আমি বিচাৰি ল'ব লাগিব। তাৰ পাছত আমি চাব লাগিব এলএছ বেল্টডালৰ যিটো ভিতৰৰ ছাইড সেইটো এনেকৈ সমান থাকে আৰু বাহিৰৰ ছাইডটোত এডাল এক্সট্ৰা ৰেপ দিয়া থাকে, যিডালে আমাক এক্সট্ৰা ছাপোৰ্ট দিবৰ কাৰণে কোম্পানীবিলাকে দিয়ে। গতিকে সমান ছাইডটো আমাৰ সদায় ভিতৰৰ ছাইডে থাকিব আৰু বাহিৰ ছাইডটোত আমাৰ এক্সট্ৰা যিটো ৰেপ থাকিব সেইটো আমাৰ সদায় বাহিৰ ছাইডে থাকিব আৰু অভেল শ্বেপটো আমাৰ সদায় তলৰ ফালে থাকিব। গতিকে আমি এইদৰে আৰু এটা বস্তু আমি লক্ষ্য কৰিম যে এলএছ বেল্টডালৰ মাজৰ অংশটো অলপ বহল থাকে আৰু ইয়াত এডাল হাৰ্ড ৰিজিড অবজেক্ট এটা দিয়া থাকে ভিতৰত, যাতে আমাৰ স্পাইনডালে সম্পূৰ্ণ ছাপোৰ্ট পায়। এইটোৱে হ'ল এলএছ বেল্টৰ মাজৰ পইণ্ট আৰু এইডাল আমাৰ স্পাইনৰ বেকত লাগি থাকিব। এতিয়া মই আপোনালোকক দেখাম কেনেকৈ এলএছ বেল্টডাল পিন্ধিব লাগে। প্ৰথমে আমি মাজৰ পইণ্টটোত লৈ অৰ্থাৎ মিডল অফ দ্য এলএছ বেল্ট আমি উলিয়াই ল'লোঁ। ইয়াৰ পাছত মাজত এইদৰে সংযোগ কৰিম। টেইল বনৰ ওপৰত অৰ্থাৎ আমাৰ টেইল বনডাল আমি বিচাৰি ল'ম, টেইল বনডালৰ ওপৰত মাজৰ অংশটো ৰাখিম আৰু দুইটা মূৰ একেলগে আগলৈ এইদৰে টানি আনি এনেদৰে লগাই দিম। এতিয়া আমি চাব লাগিব যে এলএছ বেল্টডালৰ টাইটনেছটো আমি কিমান ৰাখিম। আমি যেতিয়া আগলৈ টানি আনিম আমি পেটটো অলপ ভিতৰলৈ টানি বেল্টডাল পিন্ধিম আৰু দীঘলকৈ উশাহ লৈ চাম। যদি আমাৰ উশাহ লোৱাত অসুবিধা নহয় সিমানখিনিলৈকে আমি টাইট ৰাখিম,
য'তেই আমাৰ উশাহ লোৱাৰ অসুবিধা হ'ব তেনেহ'লে আমি তাক ঢিলা কৰিব লাগিব। এতিয়া মই এইটো পজিশ্যনত মই উশাহ লোৱাত একো অসুবিধা হোৱা নাই, গতিকে এইটো মোৰ কাৰণে উপযুক্ত পজিশ্যন, উপযুক্ত টাইটনেছটো মই পাইছোঁ। আৰু এতিয়া লাহেকৈ ছেকেণ্ড ষ্ট্ৰিপডাল যিডাল আমাৰ এক্সট্ৰা ছাপৰ্টৰ কাৰণে দিয়ে সেইডাল আমি এনেকৈ মুখত সংযোগ কৰিম। LS বেল্টডাল সাধাৰণতে নাভিৰ ওপৰত হয়, অতিমাত্ৰা ওপৰত পিন্ধিব নালাগে। অতিমাত্ৰাৰ ওপৰত পিন্ধিলে আমাৰ উশাহৰ অসুবিধা হ'ব, আৰু অতিমাত্ৰা তলত পিন্ধিলেও আমাৰ ইউৰিন ব্লাডাৰটোত প্ৰেছাৰ পৰিব। গতিকে LS বেল্টডাল এনেধৰণে পিন্ধিব লাগে যাতে আমাৰ ইউৰিনৰ ব্লাডাৰটো আৰু ডায়েফ্ৰামখনক একো অপকাৰ কৰিব নালাগে। নাভিৰ ওপৰতে পিন্ধিব লাগে আৰু এনেদৰে সকলো ফালৰ পৰা সমানকৈ মিলাই দিব লাগে। এইদৰে আমি LS বেল্টডাল পিন্ধি আমাৰ দৈনন্দিন কাম কাজবিলাক আমি কৰিব পাৰোঁ, আৰু আমাৰ নিয়মিত যিখিনি অফিচ ৱৰ্কেই হওক বা আমাৰ গাড়ী ড্ৰাইভিং কৰাই হওক, বাইক ৰাইডিঙেই হওক, আমি অলপ চলপকৈ কৰিব পাৰোঁ। এতিয়া আমি আহোঁ বেল্টডাল কিমান সময় পিন্ধিব লাগে তাৰ ওপৰত। আমি যেতিয়া যাত্ৰা কৰোঁ বা জাৰ্ণি কৰোঁ তেতিয়া আমাৰ গাড়ীৰে জাৰ্ণি কৰিলে বা বাইকেৰে জাৰ্ণি কৰিলে আমাৰ যিটো জাৰ্ক পাওঁ বডিত, সেই জাৰ্কটোৰ পৰা স্পাইনডালক বচাবৰ কাৰণে বেল্টডাল পিন্ধাটো খুবেই প্ৰয়োজন। গতিকে যাত্ৰাৰ সময়ত বেল্টডাল পিন্ধিবলৈ আপোনালোকে কেতিয়াও নেপাহৰিব। দ্বিতীয়তে, আমাৰ ৱৰ্কিং আৱাৰ্ছ, অৰ্থাৎ আমি যিখিনি সময়ত আমি ঘৰুৱা কাম কৰোঁ, মহিলাসকলে যেতিয়া সময় ৰন্ধা বঢ়া কৰে বা ঘৰ চাফা কৰে, কাপোৰ ধুৱে ইত্যাদি সময়ত বেল্টডাল পিন্ধাটো খুব প্ৰয়োজন। আৰু পুৰুষসকলে যেতিয়া অফিচত ধৰক যিসকল পুৰুষে ৱৰ্কিং আপোনাৰ মুভমেণ্টৰ সৈতে কাম কৰে, যেনেকৈ ধৰক চিটিং ৱৰ্ক নকৰে কিন্তু তেখেতে ইঠাইৰ পৰা ইঠাইলৈ যাবলগীয়া হয়, তেনে ব্যক্তিসকলে বেল্টডাল পিন্ধাটো খুবেই প্ৰয়োজন। কিন্তু যেতিয়া আমি এনেই বহি টিভি চাইছোঁ, ৰেষ্ট লৈছোঁ, তেতিয়া সময়ত বেল্টডাল খুলি ৰাখিব লাগে, বেল্টডাল পিন্ধিব প্ৰয়োজন নহয়। আৰু বিশেষকৈ খোৱাৰ আগমুহূৰ্তত আৰু খোৱাৰ পৰা আধা ঘণ্টা বা 45 মিনিট সময়লৈকে বেল্টডাল নিপিন্ধাটো ভাল। শুওঁতে বহুতে বেল্টডাল পিন্ধি হয়, কিন্তু আমি অনুৰোধ কৰিম যে শুওঁতে বেল্টডাল খুলি হ'লে বেয়া নহয়, কিয়নো বেল্টডালৰ কাৰণে টোপনিটো আধৰুৱা হ'ব পাৰে। গতিকে বেল্টডাল যদি আপোনালোকে একো অসুবিধা নাপায় তেনেহ'লে পিন্ধি হ'ব পাৰে, কিন্তু নিপিন্ধিলেও বেয়া নহয়। বহু লোকে আমাক প্ৰশ্ন কৰে যে LS বেল্টডাল পিন্ধাৰ কাৰণে কঁকালৰ মাংসপেশীবিলাক দুৰ্বল হৈ পৰিব নেকি, বা কঁকালৰ মাংসপেশীবিলাক চিয়া হৈ পৰিব নেকি? হয়, যদি আমি LS বেল্টডাল জোখতকৈ বেছি অতিমাত্ৰা ইউজ কৰোঁ আৰু আমি যদি একো ফিজিকেল এক্টিভিটি নকৰোঁ, অৰ্থাৎ ব্যায়ামৰ পৰা আদি কৰি একো নকৰি আমি যদি অকল বিচনাতে শুই থাকোঁ, তেনেহ'লে আমাৰ কঁকালৰ মাংসখিনিৰ ওপৰত বহুত প্ৰভাৱ পৰিব আৰু মাংসপেশী ৱেষ্টিং হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। গতিকে মই সকলোকে আপোনালোকক অনুৰোধ কৰোঁ যে যেতিয়া আপোনালোকে LS বেল্টডাল পিন্ধে তেতিয়া মাজে মাজে আপোনালোকে দুটা কাম কৰি থাকিব। প্ৰথমটো হ'ল আমি LS বেল্টডাল পিন্ধাৰ পাছত পেটৰ মাংসপেশীখিনি সংকোচন আৰু সম্প্ৰসাৰণ 10 বাৰ কৰি থাকিব লাগে। এনে কৰিলে কি হয়, আমাৰ যিখিনি এবডমিনেল ডিপ মাছল থাকে বা কোৰ মাছলছ থাকে, সেই মাংসপেশীবিলাক সবল হৈ থাকে আৰু আমাৰ মাংসপেশীখিনি ৱেষ্টিং হোৱাৰ পৰা বাচি যায়। লগতে বহুতে LS বেল্টডাল অতিমাত্ৰা ব্যৱহাৰ কৰাৰ কাৰণে স্কিনৰ কেতিয়াবা ইনফেকশ্যন হয়। তাৰ বাবে LS বেল্টডাল ইউজ কৰোঁতে আপোনালোকে কিছুমান এণ্টি ফাংগেল পাউডাৰ বা ডাষ্টিং পাউডাৰ এনেধৰণৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, বা আপোনালোকে কিছুমান আমাৰ অইনমেণ্ট পোৱা যায় যিবিলাক আমি স্কিন ফ্ৰেণ্ডলি হয়, স্কিনৰ পৰা ফাংগাছ ইনফেকশ্যনৰ পৰা আমাক ৰক্ষা পৰে। তো তেনেকুৱা ধৰণৰ অইনমেণ্ট ব্যৱহাৰ কৰিব পাৰে। নহ'লে কেতিয়াবা দেখা যায় যে LS বেল্ট ব্যৱহাৰ কৰাৰ কাৰণে কেতিয়াবা অকণমান স্কিন ইনফেকশ্যনো হয়। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলৰ এই সম্ভাৱনাটো খুব বেছি থাকে। গতিকে মই ডায়েবেটিছ ৰোগীসকলক অনুৰোধ কৰোঁ যে তেওঁলোকে যাতে LS বেল্ট পিন্ধোতে অকণমান অলিভ অইল বা তেনেকুৱা ধৰণৰ যিটো অইল, নাৰিকল তেলেই হওক বা আপোনাৰ যদি ডাষ্টিং পাউডাৰেই হওক বা আপোনাৰ কেণ্ডিড পাউডাৰ বা যিবিলাক এণ্টি ফাংগেল পাউডাৰ অলপ ব্যৱহাৰ কৰি পিন্ধিলে হয়তো এনেকুৱা ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰিব। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে বা মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যদি ভাবে যে আপোনালোকৰ কিবা উপকাৰিতা হৈছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ।
ধন্যবাদ।